নমস্কাৰ। আজি বৰ গৰম পৰিছে। গৰমত আজি দুপৰীয়াৰ সাজ কেনেকৈ বনাম তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গৰমত বেছিভাগ টেঙা খায়ে ভাল লাগে, নহয়নে বাৰু? সেইবাবে আজি মই ঔটেঙাৰে দালি, ঔটেঙাৰে কচুলতি বনাম। এয়া ঔটেঙা লৈছোঁ, কচুলতি লৈছোঁ, এয়া পকা জলকীয়া কেইটামান লৈছোঁ। বৰ মৰম লাগে মোৰ পকা জলকীয়াবিলাক। এয়া পিঁয়াজ এটা লৈছোঁ, আদা, নহৰু মই এইখিনি খুন্দনিত খুন্দি ল'ম। মাছ লৈছোঁ, এয়া এইখিনি ৰেডি কৰা হৈ গ'ল। এতিয়া মই দালিখিনি বইল কৰি ল'ম। এয়া নিমখ দি দালিখিনি হোৱালৈকে এতিয়া মই মাছখিনি ভাজি ল'ম। কেৰাহী গৰম হ'ল, তেল দিলোঁ। এয়া মোৰ মাছখিনিও ভজা হৈ গ'ল। এতিয়া প্লেট এখনত উঠাই ল'লোঁ মাছকেইটা। এনেদৰে উঠাই থৈ দিলোঁ। এয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া দালিখিনি চাওঁ। দালিখিনি হাফ বইল হ'লে মই ইয়াতে সৰুকৈ কাটি লোৱা ঔটেঙাখিনি দি দিম। এয়া হৈছে হাফ বইল। টেঙাখিনি দি দিলোঁ। এতিয়া ঔটেঙাখিনি সিজিব দিম। ঢাকনি মাৰি দিলোঁ। মাছ ভাজি লোৱা তেলখিনিতে মই এতিয়া পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ, হালধি গুড়ি দিলোঁ। ইয়াতে মই কচুলতিখিনি ভাজি ল'ম। এয়া ঔটেঙা দিলোঁ। ঔটেঙাখিনি অলপ সময় ভাজি কচুলতিখিনি দি দিলোঁ। নিমখ দিলোঁ পৰিমাণ চাই। জিৰা গুড়ি অকণমান দিছোঁ। এতিয়া দালিখিনি চাওঁ, ঔটেঙাখিনি সিজিলেনে নাই। সিজিলে চাগে। কোৱালা টেঙা সিজিলে। ইয়াতে মই পানী দিছোঁ। পানী দি আকৌ অলপ সময় উতলাই ল'ম। এতিয়া এইখিনিতে পানী দিব হৈ গ'ল। ইয়াতে মই গৰম পানী অলপ দি দিলোঁ। ঢাকনি মাৰি দিলোঁ। এতিয়া ঢাকনিখন গুচাই এয়া ঔটেঙা সিজিলে, কচুলতি সিজিলে। এতিয়া মই মাছখিনি দি দিলোঁ। এতিয়া ঢাকনি মাৰি দিলোঁ। ঢাকনিখন গুচাই দিলোঁ। এইখিনি অলপ সময় শুকুৱাব লাগিব। এয়া আৰু অলপ শুকাব লাগিব। এইখিনি হোৱাকলৈকে এতিয়া মই দালিখিনি চম্ভাৰ দি ল'ম। এতিয়া এয়া কেৰাহী গৰম হ'ল, তেল দিলোঁ, পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ,
হালধি গুড়ি দিলোঁ। এইখিনি এনেকৈ লৰাই লৈ এতিয়া বইল কৰি লোৱা ঔটেঙা দালিখিনি দি দিম। এয়া মোৰ দালি হৈ গ'ল, কচুলতি হৈ গ'ল। এতিয়া মই ভাত সাজি ল'লোঁ। এয়া কচুলতি ঔটেঙা মাছ, এয়া দালি ঔটেঙা, আজিৰ দুপৰীয়াৰ সাজ এনেকৈয়ে খাম। বেলেগ বনাই নাথাকিলোঁ আৰু এই গৰমত কি বনাম। এয়া এইখিনিয়ে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, ভুল হ'লে শুধৰাই দিব। যিহেতু মই নতুন, আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰিব। এতিয়া এইখিনিয়ে, আজিলৈ আহিছোঁ ইমানে। বাই বাই।